ঘৰৰ পৰা এতিয়া ওলালোঁ। এতিয়া পুৱা 6টামান বাজে। আমি এতিয়া মানে মোৰ টিউশ্যন আছে, মই টিউশ্যনলৈ যাম। এতিয়া টিউশ্যনৰ পৰা স্কুললৈ যাম। এইটো আমাৰ গাঁৱৰ ৰাস্তা। মানে যিফালেদি যাওঁ সেইফালেদি এতিয়া মই নাযাওঁ, মানে সেইফালেদি অলপ লং হয়, মানে ইমান পুৱাতে যাব লাগে। সেইকাৰণে মানে মই শ্বৰ্টকাটেৰে মানে যাওঁ আৰু মই এতিয়া স্কুলৰ সন্মুখতে টিউশ্যন আছে, তাতে যাম। তাত পঢ়াই পেলাই মই ডাইৰেক্টলি স্কুললৈ যাম। এইটো ৰাস্তা শ্বৰ্টকাট হয় আৰু এইটো একচুৱেলি আমাৰ মেইন ৰাস্তা। মানে মই য'ত স্কুল পঢ়াওঁ, মোৰ স্কুলখন য'ত আছে এইটো মানে শ্বৰ্টকাট ৰাস্তা একদম, আৰু মেইন ৰাস্তা। ইমান পুৱাতে যাব লাগে। শিক্ষকৰ জীৱন বহুত কষ্টকৰ হয় আৰু বহুত ভালো হয়, কাৰণ আপুনি বহুত কিছু শিকাব পাৰে ল'ৰা ছোৱালীবিলাকক। আপুনি যিটো বুজিছে, আপুনি যিটো শিকিছে, আপুনি যিটো কৰিছে, আপুনি যিটো ইমান দিনে শিকিছে, সেইটো আপুনি সৰু সৰু ল'ৰা ছোৱালীবিলাকক, আমাৰ ভৱিষ্যতৰ যিটো মানে প্ৰজন্ম আছে, সিহঁতক আপুনি ধুনীয়া এটা পৰিৱেশ, ভাল লাগে। এই যে আপুনি যে এইবিলাক দেখিছে, মানে আপুনি য'ৰে পৰা দেখি আছে মই নাজানো, আপুনি ক'ৰ পৰা দেখি আছে, কিন্তু য'তেই আপুনি থাকক, এইবিলাকে মেইন। এইখনে গাঁৱৰ ধুনীয়া পৰিৱেশ। এইবিলাক ধান যে আপোনালোকে দেখিছে ৰুই থোৱা হৈছে, এইবিলাক ধানে মানে ইমান কষ্টৰ ফলত যেতিয়া এইবিলাকত ধান একদম পকি যাব, তেতিয়া এই পথাৰখন যেনেকুৱা দেখি আছে তেনেকুৱা নহ'ব। এই গল্ডেন ফিল্ডৰ নিচিনা লাগিব, একদম চাৰিওপিনে গল্ডেন আৰু গল্ডেন। যেতিয়া ৰ'দৰ জিলিকনি এই পথাৰবিলাকত পৰিব, তেতিয়া একদম গল্ডেন হৈ যাব সকলোবিলাক বস্তু। কোনোবাই এটা কথা কৈ গৈছিল যে ফাৰ্মাৰ ইজ লাইক এ মেজিচিয়ান হু প্ৰডিউচেছ ডায়মণ্ডছ ফ্ৰম মাৰ্চ। মানে এজন খেতিয়ক মানে এজন মেজিচিয়ান বা এজন যাদুকৰৰ দৰে হয়, যিয়ে এনে মাটিৰ পৰা হীৰাৰ নিচিনা বস্তু ওলাই দিয়ে। কিমান ধুনীয়া! এইটোৱে আমাৰ গাঁৱৰ সৌন্দৰ্য। ভাল লাগে এইটো দেখি। আমি আজি ইয়াত কিয় মানে ইমান ভিৰ? আজি আমাৰ টিচাৰ গ্ৰুপৰ এটা ফটোশ্বুট হৈ আছে। এটা আমাৰ মানে এটা ছাৰ যাব, সেইকাৰণে যাব। আৰু ছাৰজন হ'ল মানে আপুনি আমাক এৰি যাব খুজিছে যে এনেকৈ। যাব বা কিবা এটা, সেইকাৰণে আমি ফটোশ্বুট কৰি আছোঁ। আজি মোৰ খুব বেয়া লাগিছে, সোমবাৰৰ পৰা যাব জাভেদ ছাৰ, সকলোকে বেয়া লাগিছে। ভাল শিক্ষক আছিল, টিচিঙতো ভাল আছিল। মানে আজি আমি ফটোখন উঠি আছোঁ, যাতে এই ফটোখন চিৰদিনৰ কাৰণে আমি ৰাখিব পাৰোঁ। আমাৰ সকলোবিলাক টিচাৰে মানে এইটো আমি আমাৰ অফিচৰ মতো ৰাখি দিম না, অফিচৰ মতো ৰাখিম আৰু জাভেদ ছাৰক এটা গিফ্ট দিম।
কিবা এটা গিফ্ট দিম আৰু আমি মানে আশা কৰোঁ তেওঁ মানে আমাৰ স্কুলৰ পৰা যে গৈ আছে কিবা কাৰণত গৈ আছে কিবা কামত গৈ আছে আৰু ভৱিষ্যত ভালে হওক তাৰ হয়, কাৰণে এটা আমি কামনা কামনা কৰিলোঁ। কৰিলোঁ সকলোৱে মানে আমি সকলোৱে